স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আহিছোঁ আজি চিন্ময় পেহীয়েকৰ ঘৰত ৰাতিপুৱা 10-11মান বজাতে আহিলোঁ কিন্তু দিনটো একো ভ্লগ চলগ কৰা হোৱাই নাই বোলো এতিয়া ভ্লগটো আৰম্ভ কৰি দিওঁ আৰু ইয়াত ভাগৱত পাঠ হৈ আছে নামঘৰলৈ যাবলৈ ওলাইছোঁ তেনেহ'লে চাই থাকিব আজিৰ ভ্লগটো আৰু আজি মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেহ'লে এতিয়া ওলাই লওঁ নামঘৰলৈ যাবলৈ নমো কৰিবলৈ যাবা নমো কেনেকৈ কৰে কৃষ্ণ এনেকৈ নমো কৰে নমো কৰিবলৈ যাবা আজি তুমি টোপো যাবাগৈ নেকি সেইফালে চিন্ময় দাদাই ওলাগৈ আৰু পিতাই তুমি ধুতি পিন্ধিবানে কৈ দিয়া ধুতি নিপিন্ধো মই মোৰ ধুতিখন ছুটি হ'ল কি পিন্ধিবা তুমি এইটো পেণ্ট পিন্ধিম আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া এইফালে ৰাস্তাৰ ফালে যাবলৈ আন্ধাৰ হ'ব সেইটো কাৰণে তাত গৈ ভিডিঅ' কৰা হ'ব আহি আছোঁ পাইছোঁহি আৰু সৃষ্টি কৰিছে ভগৱানে যদিহে আপুনি সেই জীৱনবিলাক নিজে কৰি খাব নোৱাৰা গঠিত হৈ আছে শীৰ্ষ মূৰা পাখিলৈকে আকৌ শীৰ্ষ মূৰা পাখিৰ পৰা আহি পদৰ তলত আপুনি নতন কৰিব লাগিব আৰু মুখেৰে স্পৰ্শ কৰিব তেতিয়া আপোনাৰ ভগৱন্তৰ যদি একনিষ্ঠ ভগৱন্তৰ সেই ৰূপটো দেখা পাব আজি ফটোখনত আমি কৃষ্ণৰ ৰূপটো দেখিছোঁ প্ৰকৃত সেই কৃষ্ণ হয় জানো কল্পনা কৰি আপোনাৰ ৰূপটো বনোৱা হৈছে গতিকে যিজন প্ৰকৃত কৃষ্ণ যিজন ভগৱান সেই ৰূপটো আপুনি ধ্যানত আনক ধ্যান বৰ্ণনত আছে গতিকে আপুনি সেইখিনি কৰিব কৃষ্ণ তাৰ উপৰি আমাৰ যেতিয়া গৃহস্থী ধৰ্ম আমি পালন কৰোঁ তেতিয়া আমাৰ বা এইবিলাক পুৰুষসকলে ভাত খাবলৈ বহিছোঁহি বাহিৰত পুৰা ঢেৰেকণি বিজুলী বৰষুণ আমাৰ কাঁহীত এতিয়ালৈকে আহি পৰাই নাই ভাত ভাত আহি গ'ল এতিয়া খাওঁ ইফালে আছে পাপৰ দালি ভাজি আৰু নেমু আছে আচাৰ আছে আজি হৈছে নেক্সট মৰ্ণিং আৰু কালি ভিডিঅ' কৰা নহ'ল তামান শিল বৰষুণ ধুমুহা পৰিলে আহিহে গ'লোঁ ভাত চাত খাই পেলাই আৰু আজি নেক্সট মৰ্ণিং কালি আহিলোঁ মই কিন্তু বন্তি এগছ দিম বুলি ভাবিছিলোঁ কালি দিয়া নহ'ল আজিয়ে সেইটো কাৰণে ৰাতিপুৱাই মূৰ গা ধুই পেলাই একো নোখোৱাকৈ ওলাইছোঁ বন্তি গছ দিবলৈ কাৰণে আহকচোন চাওঁ মই কি লৈছোঁ প্ৰথমতে এয়া পিতাই ধুতি পিন্ধাই আছে মাকে ধুতি পিন্ধিব নিবিচাৰে তাক একে জোৰ জবজকৈ পিন্ধাই আছে ভণ্টি নাযায় আৰু পিতাইহে যাব মোৰ লগত আৰু এয়া তামোল পাণ এয়া পইচা ধূপ মিঠাতেল মেচ আৰু এইটো ভণ্টিহঁতৰ পইচা ভণ্টিহঁতে তামোল পাণ দিবলৈ নাপায় কাৰণ সেৱা কৰিবলৈ নাপায় বোলে ভণ্টি শহুৰেক ঢুকুৱা এবছৰ হোৱা নাই সেইটো কাৰণে পিতাই পইচাটোকে দি পেলাই সেৱা কৰি গুচি আহিব আৰু মই তামোল পাণ লৈছোঁ কলপাত এতিয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা ঘৰৰ পদূলিৰ পৰা 5 ঘৰমান আগতে আছে নামঘৰটো নমস্কাৰ কৈ দিয়া নমস্কাৰ এতিয়া ঘৰ আহি পালোঁ 10 মিনিটো কিজানি নালাগিলে গৈছোঁ সেৱা কৰিছোঁ আৰু গুচি আহিছোঁ আৰু এতিয়া চিন্ময়ে প্ৰসাদ খাব প্ৰসাদ খাবা
ইয়া প্ৰসাদ খাবা প্ৰসাদ কেনেকৈ খায় খাই দিয়া ধুনীয়া এফালে আমাৰ ভকত সো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু লগ পাম অন্য এটা ভিডিঅ'ত আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই